নমস্কাৰ 3 ইডিয়েটছ মুভিখনত যে ৰেগিং কৰি থাকোঁতে আমিৰ খানে সিনিয়ৰক উল্টাকৈ এটা হেঁকা দিয়ে মানে বাল্বৰ পৰা তাঁৰডাল ছিঙি নি চামুচত গাঁঠি বাকীখিনি আপোনালোকে জানে তাৰ আমি আজি এটা প্ৰেক্টিকেল কৰিম মেইন কনচেপ্টটো এনেকুৱা যে সল্ট ৱাটাৰ ইলেক্ট্ৰিচিটিৰ ভাল কণ্ডাক্টৰ মানে সল্ট ৱাটাৰৰ মাজেৰে ধুনীয়াকৈ ইলেক্ট্ৰিচিটি পাছ কৰে চ' সেইটো আজি আমি ৰিয়েল লাইফত টেষ্ট কৰি চাম আৰু আমি এইটো চাম যে বাগৰি থকা মানে ওপৰৰ পৰা পৰি থকা সল্ট ৱাটাৰৰ মাজেৰে ইলেক্ট্ৰিচিটি পাছ হয়নে নহয় মানে ইলেক্ট্ৰিচিটি যায় নে নাযায় চ' বেছি দেৰি নকৰি বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমতে আমি ল'ম চামুচ এখন লৈ তাত বাল্বৰ পৰা তাঁৰ এডাল আনি ভালকৈ কানেক্ট কৰি দিম তাৰপিছত আমি চামুচখন যিকোনো ইনচুলেটৰ মানে যাৰ মাজেৰে বিদ্যুৎ পাছ নহয় তাত আমি কানেক্ট কৰি দিম আমিৰ খানে স্কেলত দিছিল মই বা এডালত ফিক্স কৰি দিছোঁ তাৰপিছত আমি ষ্টিলৰ গ্লাছ এটাত তাঁৰ এডাল ভালকৈ কানেক্ট কৰি দিম আৰু সেই গ্লাছটো এডাল বেলেগ বা এডালৰ লগত কানেক্ট কৰি দিম বা যিকোনো ইনচুলেটৰ হ'ব লাগিব যাতে আমি সেইডালৰ সহায়ত ধৰিব পাৰোঁ গ্লাছটো ভালকৈ তাৰপিছত আমি গ্লাছটোত পানী ভৰাম আৰু তাত নিমখ মিক্স কৰি দিম তাৰপিছত আমি এই গ্লাছৰ লগত কানেক্ট কৰা তাঁৰডাল মেইন লাইনৰ লগত কানেক্ট কৰি দিম পানীখিনিত আমাৰ কাৰেণ্ট পাই আছে টেষ্টাৰৰ পৰা গম পাই আছোঁ আমি এইবাৰ আমি বাল্বৰ বেলেগ তাঁৰডাল মেইন লাইনত কানেক্ট কৰিম আৰু গ্লাছৰ তাঁৰডাল মেইন লাইনৰ বেলেগটো প্লাগত মানে নেক্সট প্লাগটোত কানেক্ট কৰিম বাল্বটো জ্বলি আছে মানে আমাৰ কানেকশ্যন ঠিকেই আছে এবাৰ আমি টেষ্ট কৰি চাম বাগৰি থকা সল্ট ৱাটাৰৰ মাজেৰে কাৰেণ্ট পাছ হয় নে নহয় ৱাও জ্বলি আছে আমি দেখা পালোঁ যে বাগৰি থকা সল্ট ৱাটাৰৰ মাজেৰেও ইলেক্ট্ৰিচিটি পাছ হয় আমি যিখিনি পৰিমাণৰ নিমখ দিছিলোঁ সেইখিনি নিমখেৰে বাল্ব এটা জ্বলিব পৰাকৈ ইলেক্ট্ৰিচিটি পাছ হয় কিন্তু ইউৰিনত কিমান পৰিমাণৰ নিমখ থাকে মই গম নাপাওঁ কিন্তু থাকে সেইটো জানো চ' 1 নম্বৰটো কৰোঁতে অলপমান সাৱধান হ'ব ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম